is invaded and the critical facilities are damaged in the morning or whenever the mob enters. What was the police doing? নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ আঞ্জা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই পংকজ আজি আপোনালোকৰ লগত কথা পাতিবলৈ গৈ আছোঁ এটা ইম্পৰ্টেণ্ট আৰু অত্যাধিক দুখ লগা ঘটনাৰ ওপৰত যেটো সংঘটিত হৈছে আমাৰ বেংগালোৰ নৰ্থ 24 পাৰগানাছ ডিষ্ট্ৰিক্টত আৰু আমি আজি এই টপিকটোৰ ওপৰত সম্পূৰ্ণভাৱে আলোচনা কৰিম কি হৈছিল সিদিনা লগতে সুপ্ৰিম কোৰ্টে কি ডিসিশন দিলে সকলোখিনি এই ভিডিঅ'টোত আজি আমি আলোচনা কৰিম তেতিয়াহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ 31 বছৰীয়া ভিকটিম মমতা দেৱনাথে RG কাৰ্গ মেডিকেল কলেজ আৰু হস্পিটালত ট্ৰেইনী ডক্টৰ হিচাপেও কাম কৰি আছিল এই ঘটনাটো সংঘটিত হৈছিল 9 আগষ্টত আৰু তাৰ পিছত পীড়িতৰ ঘৰৰ ফেমিলিয়ে যেতিয়া এজাহাৰ দাখিল কৰিছিল সেই এজাহাৰ লবলৈ নাইবা লোৱাত পলম কৰিছিল নাইবা লবলৈ অমান্য কৰিছিল পিছত যেতিয়া এই ঘটনাটো সমগ্ৰ ভাৰতে জানিব পাৰিলে তেতিয়া ডক্টৰ নাইবা ষ্টুডেণ্ট নাইবা প্ৰত্যেক সমাজৰ ব্যক্তিয়ে এই ঘটনাটোৰ বিৰুদ্ধে নিজৰ প্ৰতিবাদ দাবী কৰিবলৈ ৰাস্তাত নামি আহিছিল আৰু প্ৰতিবাদ সাব্যস্ত কৰিছিল এই ঘটনাটো ঘটাৰ একমাত্ৰ নাইবা একেবাৰে ইম্পৰ্টেণ্ট কাৰণটো হৈছে আমাৰ সমাজত যেটো আমাৰ পেট্ৰিয়াৰ্কেল আমাৰ মাইণ্ডছেট এটা সৃষ্টি হৈছিল সেই পেট্ৰিয়াৰ্কেল মাইণ্ডছেটটো এতিয়ালৈকে বৰ্তি আছে বাবে এনেকুৱা ঘটনা সদায় আমি নিউজত দেখা পাই আছোঁ সো যেতিয়ালৈকে আমি নিজক সলনি কৰিব নোৱাৰো এতিয়ালৈকে এনে ধৰণৰ ঘটনাবোৰ সংঘটিত হৈয়ে থাকিব আৰু এই ঘটনাটোৰ পৰা আপোনালোকক আৰু এটা কথা ক'ব বিচাৰিছোঁ যে চিভিল সাৰ্ভিস ফাউণ্ডেশ্যনেল ভেলুৰ বিষয়ে আৰু এইটো কি হয় তাৰ বিষয়ে মই অলপ কৈ দিছোঁ চিভিল সাৰ্ভিস ফাউণ্ডেশ্যনেল ভেলু এনেকুৱা হয় যদি আপুনি এটা গুৰুত্বপূৰ্ণ পথত আছে নাইবা এটা চিভিল সাৰ্ভেণ্ট হয় নাইবা আপোনালোকে শুনা পাইছে IPS বিষয়া ACS বিষয়া IS বিষয়া এনেকুৱা বিষয়া পদবোৰৰ এটা মৰ্যাদা বেলেগ হয় আৰু তেখেতসকলৰ এটা গুৰুত্বপূৰ্ণ ডিউটি থাকে যেনেকুৱা তেখেতসকলে কেতিয়াও নিজৰ ইমোশনেলি নিজৰ ওপৰত হাবি হ'ব দিব নোৱাৰে তেখেতসকলে ইমোশনেলি ইন্টেলিজেন্স হ'ব লাগিব তেখেতসকল এম্পেথি থাকিব লাগিব তেখেতসকলৰ তাত সিম্পেথি থাকিব লাগিব তেখেতসকলৰ তাত প্ৰবিতি থাকিব লাগিব আৰু তেখেতসকলৰ ডিসিশনবোৰ লৰ আন্ডাৰত আৰু আনবাইজ ডিসিশন ল'ব পৰা হ'ব লাগিব সো এই কথাটো কোৱাৰ এটাই কাৰণ যে যেতিয়া ভিকটিম গৰাকীৰ ফেমিলি পুলিচৰ তাত গৈ এজাহাৰ দিছিল তেতিয়া সেই পুলিচ বিষয়াসকলে সেই সময়ত নিজৰ ডিউটি নাইবা নিজৰ আনবাইজ যেটো পদ্ধতি হয় সেইটো পাহৰি সেইকেইজন অপৰাধীক বচাবৰ কাৰণে কেছটো ৰেজিষ্টাৰ নকৰি নাইবা পলম কৰি ৰেজিষ্টাৰ কৰিছিল আৰু ইয়াৰ ওপৰত উচ্চ পদবী বিষয়া নাইবা পুলিচ বিষয়াই কোনো একশ্যন নোলোৱাৰ পৰা এইটোৱে জানিব পাৰি যে তেখেতসকলৰ যেটো চিভিল ফাউণ্ডেশ্যনেল ভেলু তেখেতসকলৰ সেই ভেলুটোৰ ওপৰত গুৰুত্ব দিয়াটো ভাল এতিয়া আমি কথা পাতিম আজিৰ সুপ্ৰিম কোৰ্টৰ ৰায়দানৰ ওপৰত আহক প্ৰথমতে আমি তাৰ এটা সৰুকৈ ভিডিঅ' এটা চাই লওঁ For the state of West Bengal, couple of important, quite a few aspects of the way the matter proceeded. It appears that the crime was detected in the early hours of the morning. Yes. No, in the evening. After the crime was detected in the early hours of the morning, the principal of the hospital tries to pass this off as a suicide. Not true. Her parents are not allowed to see the body. The parents are not allowed to see the body for almost. No, Malaj, I'm sorry. Anyway, Malaj, this is the impression. Our investigation We'll have to place the facts before your lordships. We have investigated that. This is not correct. So until late night, we find that no FIR was registered. That's also not correct. Not correct. What time was the FIR registered? Malaj, in fact, we did what we call a UD case, Malaj. UD case. Unnatural death case registered. Yes, a natural death case. Registered. But Immediately. that's right. That's an FIR, Malaj. That's an FIR. Not the body is discovered. UD case the FIR registered formally in the police. Malaj, inquest was done and then FIR registered immediately and the investigation started. What time It should have been done. the FIR registered? 12, Malaj. 12:30. Does the FIR say that this is a case of a murder? No. Yes. No, No, my lord. unnatural death. It was. We have something. Unnatural death. One second. Inquest shows it's a case of murder, One Malaj. second. Inquest shows it's a is case done. of murder. Inquest is done. The postmortem the autopsy is conducted. Yes. Yes.
Now, until the night, no FIR indicating that this is a clear case of a murder has been made out. It has, Malad. I'm sorry. I'll place those facts before your lordship. It has been, Malad. Lord, may I suggest? From Lord, may I unnatural death, suggest- we registered the case Lord, for murder. That, We caught the victim. He is a civic worker, Malad. It's an individual act. I show all that, your lordship. and that's the first aspect. Yes. What was the principal doing? Why did he not, one, why was this kind of inaction on the part first an attempt to pass this off as a suicide instead of a murder? I'm sorry, Malad. That's not correct. Not recording, not registering an FIR till late in the evening. Third, the body itself is handed over to the parents sometime in the evening for cremation. Fourth, and that's a matter of very serious concern. On the next day, the doctors, because they were all doctors working with her, the doctors are on protest. A group of persons, a mob assembles at the hospital. The hospital is invaded and the critical facilities are damaged in the morning or whenever the mob enters. What was the police doing? Yes. Not Malad, we have videos for all. Malad, let me first of all state. Surely, Mr. Sibal, What- the police, Lord, Malad, a very serious offense has taken place. The crime scene is within the precincts of the hospital. Now, that is the first thing that the police have to do, namely to protect the crime scene. What are they doing? Malad, sir. They allow vandals to enter the hospital and, It's and- impossible that That's, 7,000 people first can of all, gather without of all- the consent. Please, one second. Allow me. This is- 7,000 people One can second. never gather without knowledge or consent of the This police. is not an adversarial It's litigation. not, therefore, let us not be in denial mode. One girl has lost life One second. It's- by not only, my lord, a sexual pervert, he is an animal. Sir, Principal, after the principal resigns from this medical college, He sent to another he's appointed as a principal of another college? He doesn't resign. But anyway, be that, Malad, let me first. Conduct, at the least, his conduct is under scrutiny and he's appointed as a principal somewhere else? Lord, this is all, we have a note on all this misinformation. Let's not contradict each other. There is a High Court order. What is the reality? Just show it to you. Let them file a report, not. But just show it to you. Tomorrow. My lord. Couple of things which we would like Would be to do. there. Well, let's make it very clear. Yeah. We would want the investigation has been handed over to the CBI. Bureau of Investigation. Yes, done, yes, We want CBI to file a status report before this court on Thursday. correct. We will take up the case on Thursday. We want CBI to apprise us on the status of the investigation. Correct. The investigation obviously must be at a very sensitive stage so that চ' আপোনালোকে দেখা পালে যে চিফ জাষ্টিচ অফ ইণ্ডিয়া লগতে বিপৰীত পক্ষত আছিল আমাৰ যিটো আমাৰ কপিল চিবিল বেংগল গভৰ্ণমেণ্টৰ কাৰণে তেখেতৰ মতামত আগবঢ়াইছিল আৰু আমাৰ চলিকেট জেনেৰেল অফ ইণ্ডিয়া তুষাৰ মেহতা আৰু তেখেতসকলৰ আপোনালোকে কনভাৰ্চেশ্যনটো দেখা পালে চ' ভিডিঅ'টোত কেইটামান কথা তেখেতসকলে মেনশ্যন কৰিছিল নাইবা চিফ জাষ্টিচ অফ ইণ্ডিয়াই তেখেতৰ ৰায়দান দিছিল চ' সেইবোৰ কেইটামান ইম্পৰ্টেণ্ট কথা ইয়াত আমি ডিছকাশ্যন কৰিম প্ৰথমটো হৈছে সুপ্ৰিম কোৰ্টে CBIক আদেশ দিছে যে 22 আগষ্টৰ ভিতৰত তেখেতসকলে নিজৰ ৰিপৰ্ট আনি সুপ্ৰিম কোৰ্টৰ হাতত জমা দিব লাগিব কাৰণ 22 আগষ্টত আৰু এটা শুনানিকৰণ হ'ব সেইবাবে সুপ্ৰিম কোৰ্টে প্ৰথমতে আদেশ জাৰি কৰিছে যে CBIয়ে 22 আগষ্টৰ আগত তেখেতসকলৰ ৰিপৰ্টটো জমা দিব লাগিব আৰু দ্বিতীয়তে সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিচ অফ ইণ্ডিয়াই কৈছিল যে যিটো নেকি অপৰাধ হৈছিল সেইটো অপৰাধৰ বিষয়ে ৰাতিপুৱাই গম পাই গৈছিল কিন্তু মেডিকেল কলেজৰ প্ৰধানজনে সেই বস্তুটো আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল আৰু তাৰ পিছত চিফ জাষ্টিচ অফ ইণ্ডিয়াই সুধিছিল যে কেনেদৰে পুলিচ বিষয়াসকল থাকোঁতে হস্পিটেলত গৈ ফিৰে উৎপাত কৰিছিল তাৰপিছত সুপ্ৰিম কোৰ্টে আৰু এটা কুৱেশ্যন কৰিছিল যে কেনেদৰে হস্পিটেলৰ প্ৰিন্সিপালৰ আচৰণটো জাজ নকৰাকৈ তেখেতক পুনৰবাৰ আন এখন হস্পিটেলত নিযুক্ত কৰা হৈছিল আৰু শেষত তেখেতে কৈছিল যে পশ্চিমবংগৰ চৰকাৰে প্ৰটেষ্টাৰৰ নাইবা প্ৰদৰ্শনকাৰীৰ ওপৰত যাতে বল প্ৰয়োগ নকৰে তাৰ বাবে সুপ্ৰিম কোৰ্টে ৱেষ্ট বেংগলৰ গভৰ্ণমেণ্টক আদেশ জাৰি কৰিছিল লগতে তেখেতে এটা টাস্ক ফ'ৰ্চ গঠন কৰাৰ কাৰণে এটা মেনশ্যন কৰিছে সেই বিষয়ে মই এবাৰ পঢ়ি দিছোঁ আপোনালোকে চাই ল'ব পাৰে CGI কৈছিল যে हम एक नेशनल टास्क फोर्स का गठन कर रहे हैं जिसमें कोई डॉक्टर शामिल होंगे जो पूरे भारत में अपनाए जाने वाले सुरक्षा के तौर तरीके का सुझाव देंगे ताकि काम की सुरक्षा की स्थिति बनी रहे और डॉक्टर अपने आप को सुरक्षित रखें
हम डॉक्टरों से अनुरोध करते हैं कि वो काम पर लौट जाए। हम डॉक्टरों से अपील करते हैं कि हम उनकी सुरक्षा सुनिश्चित करने के लिए यहाँ हैं। তাৰপিছত তেখেতে ইয়াৰ বাবে এটা টাস্ক ফ'ৰ্চ গঠন কৰিব বুলি তেখেতে কৈছে আৰু তাত কোন কোন থাকিব মই আপোনালোকক কৈ দিছোঁ। টাস্ক ফ'ৰ্চত থাকিব 5জন সদস্য। তাৰ ভিতৰত ভাৰত চৰকাৰ কি कैबिनेट, भारत सरकार के गृह सचिव, केंद्रीय स्वास्थ्य मंत्रालय के सचिव, नेशनल मेडिकल कमीशन के अध्यक्ष, नेशनल बोर्ड ऑफ एग्जामिनार्स के अध्यक्ष, এই 5জন ব্যক্তি তাৰ সদস্য হ'ব আৰু লগতে থাকিব বহুকেইজন ডক্টৰ। এতিয়া আমি চাওঁ অপৰাধীৰ মাকগৰাকীয়ে তাৰ বিষয়ে কি মন্তব্য আগবঢ়াইছিল ৰিপৰ্টাৰৰ আগত। अब इतना अच्छा था, तबीयत भी हमारा भी तो दिन पर दिन खराब होते जाता है। कभी ऐसा कुछ सुनने में आया था, पहले कभी कोई अपराध किया था उसने? कुछ नहीं, बक्सिन खेलता रहा, स्कूल जाता आता रहा, काम में सब खेला धूला सब इतना अच्छा था। तबीयत भी हमारा भी तो दिन पर दिन खराब होते जाता है इस टेंशन में। सब कोई बोलता है थोड़ा बहुत खाओ खाओ, अंदर में ढूक रहा भी नहीं। क्या करता था आपका बेटा ये संजय राय? सुना था तो पुलिस में काम करता था, और इससे बात हम तो कुछ नहीं जानता। आपको क्या बताया था उसने? हमको कुछ नहीं बताता, काम में जाता रहा आता रहा, बहन लोग भी खाना वाना बना के देता रहा, बोलता रहा पुलिस में काम है, यही सुना है। पुलिस में वॉलंटियर था? वॉलेंटियर ही मालूम हो, आप तो सुन रहे, आप लोग के ही मालूम होगा। आपको यही पता था कि पुलिस में काम करता हाँ पुलिस में, और कुछ नहीं। तो कुछ पैसे भी लाता था घर पे? नहीं, वो बाजार हाट होता रहा, जैसे भाई बहन मिल के करता रहा। आपको कभी पैसे देता था वो? हमरा कभी दरकार लगता रहा तो लेते रहे, देता रहा। पैसा देके क्या करेंगे, सब कुछ तो ला के दे रहा, हम उनको क्या ही करेंगे। वो थोड़ा बहुत चाहो हमको लाने का मांग लेते रहे, हाथ तो छोड़ना नहीं, ठीक है बोलिए, बेटा है हक रखना जरूरी है ना, ना तो बोलेगा क्या। वो पैसा कहाँ हुआ नहीं हुआ उनका बीवी जानता था, हम कैसे बोलेंगे। उनका वाइफ है, वाइफ जितना जानेगा उतना तो हम लोग नहीं जानेंगे ना। तो संजय राय की पत्नी जिंदा है? नहीं, वही तो ये उनकी पत्नी की तस्वीर है, अब नहीं रही। बहुत अच्छा हुआ, बहुत अच्छा से काम उम कर उड़ के। कितने साल हो गए संजय राय की पत्नी को मरे? इतना तो हमको मालूम नहीं, साल लगेगा। क्या हुआ था उनको? कैंसर में चला गया, बहुत कोशिश किया। आप माँ हैं, इतना बड़ा आरोप लगा है आपके बेटे पे, तो क्या आपको लगता है कि ऐसी प्रवृत्ति पहले थी? ऐसा हमको समझ में नहीं आ रहा, जो ऐसा इतना बड़ा घटना, 3 घटना सुना, बहुत खराब लग रहा है। ऐसा कर सकता है जिसका 4 बहन, 2 गुजर गया, बाप गुजर गया, उनका भगना भगनी कोई अपना करियर खराब कर सकता है? सबको तो सोसाइटी बनाने का लिए कोशिश करता है, बिगाड़ने के लिए। मगर आदमी लोग भी कि कैसन हो गया नहीं हो गया, सब आ रहा हमसे पूछ रहा। সো আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকে ভিডিঅ'টোৰ পৰা অলপ হ'লেও কিবা ইনফৰমেশ্যন জানিব পাৰিছে নাইবা ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে তলত এটা কমেণ্ট কৰি জনাব। ধন্যবাদ।